বিশেষ ৰেচিপি লৈ আহিছোঁ। এইপিনে পিঁয়াজ কুটি থকা হৈছে, নহৰু গুচাই থোৱা আছে, আৰু এইপিনে বেঙেনা যিহেতু এনেধৰণে জুহালত দি দিয়া হৈছে পুৰিবলৈ। বিশেষভাৱে বিশেষ ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আপোনালোকে বনাবৰ মন যায় তেনেহ'লে বনাব পাৰিব এনেধৰণে। অলপ মেহনত আছে, সেইবাবে ভিডিঅ'টো লৈ আহিছোঁ। খাবলৈ বহুতো সোৱাদ হয়। দুপৰীয়াৰ আহাৰ এনেধৰণে গ্ৰহণ কৰা হ'ব, সেইবাবে এয়া লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বিশেষ ৰেচিপি। বেঙেনা পুৰি থকা হৈছে জুহালত, এইপিনে পিঁয়াজ কুটি থোৱা আছে আৰু নহৰু গুচাই থোৱা। এনেধৰণে কুকাৰে চিটি মাৰিলে আলু বইল কৰি থকা হৈছে। আইটেমখিনি চব এইপিনে পিঁয়াজ, নহৰু, বিলাহী আৰু জলকীয়া এইকেইটা কুটি থোৱা আছে ৰেচিপিটো বনিবৰ বাবে। এখন বিশেষ আঞ্জা বনিবলৈ গৈ আছে। এইপিনে বেঙেনা এনেকৈ লাইন পাতি জুহালত দি থোৱা আছে। বেঙেনাসমূহ পুৰি আছোঁ বৰ্তমান। মাৰ হাতৰ বিশেষ ৰেচিপিৰ বাবে আলু বইল হৈ গ'ল। এনেকৈ চাব পাৰে আপোনালোকে। এইখিনি আলু উলিয়াই আছে এপিচকৈ, যিহেতু আলু বইল। এইপিনে বেঙেনা হৈ গ'ল। এইপিনে এইখিনি পিঁয়াজ, জলকীয়া, নহৰু, বিলাহী, এইপিনে নিমখ থৈ দিয়া আছে, এইপিনে হালধি, এইপিনে মছলা, এনেকৈ সকলোবোৰ গোটাই লোৱা হৈছে। জুহালৰ ওচৰত বনোৱা হ'ব এটা বিশেষ ৰেচিপি। এইপিনে দেখিবলৈ পাইছে আপোনালোকে বেঙেনা পুৰি থোৱা আছে, যিহেতু এইপিনে আৰু এটা বেঙেনা আধা সিজা আছিলে, সেইবাবে তাক পুৰি থকা হৈছে। আৰু এইপিনে পিঁয়াজ কুটি থোৱা আছে। সকলোবোৰ দেখিবলৈ পাইছে যেনেধৰণে সজাই থোৱা আছে। এইখিনি দি বনিব এখন আঞ্জা, এইখিনি দি বনিব এখন সুন্দৰ আঞ্জা। এইপিনে কেৰাহী পাতি থোৱা হৈছে। এইপিনে মছলাটো বনি আছে, যিহেতু চাওক সুন্দৰকৈ একদম তেল গৰম হৈ ফুটি গৈছে, আৰু এইখিনি ফ্ৰাই হৈ যাব সুন্দৰভাৱে। তাৰপিছত ফ্ৰাই হৈ যোৱাৰ পিছত বিলাহীখিনি দিয়া হ'ব। এই বিলাহীখিনি দিয়া হ'ব, কিনা বিলাহী, বজাৰৰ বিলাহী, যিহেতু এতিয়া চব সুন্দৰভাৱে ফুটি গৈছে। এইপিনে জুই জ্বলি আছে। আচলতে জুইত বনালে খাবলৈ বিশেষ সোৱাদ হয়, সেইবাবে জুইত বনোৱা হৈছে। এনেকৈ যিসমূহ বনোৱা হয় ঘৰত, সেইসমূহ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ, চাই থাকক। এইপিনে বিলাহীখিনি দি দিয়া হৈছে, ভিডিঅ'টো চাই থাকক। বিশেষ সুন্দৰ লাগিছে, এক বিশেষ কালাৰ আহি যোৱাৰ নিচিনা হৈছে। হালধি দিয়া হৈছে। এইপিনে এনেকৈ চাব পাৰে বিশেষ ৰেচিপি বনি আছে মাৰ হাতৰ। এনেকৈ আলুখিনি এপিচকৈ মোহাৰি লোৱা হৈছে, যিহেতু বিশেষ ৰেচিপি বনিব মাৰ হাতৰ। এনেধৰণে বিশেষ ৰেচিপিৰ বাবে আলুখিনি সম্পূৰ্ণভাৱে মোহাৰি লোৱা হৈছে, আৰু এইপিনে মছলাটো ভাজি থকা হৈছে। সুন্দৰ এক কালাৰ আহি পৰিছে। এইপিনে আলুখিনি মোহাৰি লোৱা হৈছে। মছলাখিনি ৰেডি হোৱাৰ পিছত আলুখিনি দি দিয়া হৈছে। চাওক বিশেষ সুন্দৰ এক ৰেচিপি বনিবলৈ গৈ আছে। মাৰ হাতৰ বিশেষ আঞ্জা বনিবলৈ গৈ আছে। এনেধৰণৰ ৰেচিপি আপোনালোকে কেতিয়াবা খাইছেনে কমেণ্টত জনাব। এতিয়া সুন্দৰ লাগিছে ৰেচিপিটো। তেনেকৈ ভাজি লোৱাৰ পিছত আলুখিনি সুন্দৰভাৱে ভাজি ল'ব লাগিব। দেখিবলৈ পাইছে বেঙেনাসমূহ এনেকৈ দি দিয়া হৈছে। আঞ্জা বনিবলৈ আৰম্ভ হৈ গ'ল। এনেকৈ আজি সুন্দৰ এক আঞ্জা বনিব মাৰ হাতেৰে বনিবলৈ গৈ আছে। ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া চাওক বইল আলু আৰু মছলাৰ লগত যেনেধৰণে আলু আৰু বেঙেনা পুৰি থোৱা বেঙেনাসমূহ এনেকৈ ইয়াত সানি লোৱা হৈছে সুন্দৰভাৱে। বিশেষ এক ৰেচিপি বনি যাব। তাৰপিছত এয়া হৈছে বিশেষ ৰেচিপি। যদিহে আপোনালোকে এনেধৰণে খাই পোৱা নাই তেনেহ'লে এবাৰ বনাবলৈ চেষ্টা কৰিব। চাওক ৰেচিপিটো কেনেধৰণৰ কালাৰ আহি পৰিছে। একদম সম্পূৰ্ণ হালধীয়া হৈ পৰিছে। একদম সুন্দৰ এক কালাৰ আহি পৰিছে। যিহেতু এনেধৰণে ৰেচিপি আপোনালোকে ঘৰত বনাই কেতিয়াবা খাইছে নেকি জনাব। যিহেতু ৰেচিপি ইতিমধ্যে হৈ গ'ল, আৰু ইয়াত এক সুন্দৰ গোন্ধৰ বাবে ধনিয়া দি দিয়া হৈছে। চাওক কি এক সুন্দৰ লাগিছে ৰেচিপিটো। এক বিশেষ আঞ্জা মাৰ হাতৰ এনেধৰণে বনাই থকা হৈছে। চাওক কি এক সুন্দৰ কালাৰ আহিছে। ৰেচিপি বনি হৈ গ'ল, আৰু এইখিনি কাঢ়ি লোৱা হৈছে। চাওক কি সুন্দৰ
ধোঁৱা ওলাই আছে। কেৰাহী খালি এয়া হৈ গ'ল আজিৰ মাৰ হাতৰ বিশেষ ৰেচিপি। তাৰপিছত বিশেষ আঞ্জা হৈ পৰিছে। মাৰ হাতৰ দুপৰীয়া সাঁজটো খুটিয়ে খোৱা হ'ব। ভিডিঅ'টো কেনে লাগিছে জনাবলৈ নাপাহৰিব। বিশেষ আঞ্জা, যিহেতু বেঙেনা পুৰি লোৱা হৈছিলে, আলু বইল কৰি লোৱা হৈছিলে, তেনেধৰণে এটা আঞ্জা বনি পৰিছে।